নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এই মাহৰ 10টা কাৰেণ্ট এফেয়াৰ। 1 নম্বৰ কুৱেশ্যন, when was the planning commission made? কেতিয়া যোজনা আয়োগ কেতিয়া বনোৱা হৈছিল বা সজা হৈছিল? অপশ্যন একত আছে 1945, বিত আছে 1950, চিত আছে 1947 আৰু ডিত আছে 1960। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1950। যোজনা আয়োগ গঠন কৰা হৈছিল আৰু এইটো আয়োগৰ অধীনতে এতিয়া নীতি আয়োগটো গঠন কৰা হৈছে। নেক্সট আছে ক্লিন ইণ্ডিয়া কেম্পেইন ষ্টাৰ্টেড। স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল। অপশ্যন একত আছে 1 এপ্ৰিল 2015, বিত আছে 9 ডিচেম্বৰ 2014, চিত আছে 2 অক্টোবৰ 2014 আৰু দিছে 26 জানুৱাৰী 2015। আৰু শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ চি 2 অক্টোবৰ 2014। স্বচ্ছ ভাৰত আৰম্ভ হৈছিল 2 অক্টোবৰ 2014। নেক্সট আছে who was the author of the first book printed in Assamese language? Very important. অসমীয়া ভাষাত ছপা কৰা প্ৰথম অসমীয়া ভাষাত ছপা কৰা কিতাপখনৰ লিখক কোন আছিল? এনচাৰটো আছে আত্মৰাম শৰ্মা। Important question. Next, who launched mobile health app MedWatch? এইটো কাৰেণ্ট এফেয়াৰৰ প্ৰশ্ন হয় এইকেইটা। Question number 4, who launched mobile health app MedWatch? অপশ্যন এত আছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ, বিত আছে ইণ্ডিয়ান নেভি, চিত আছে ইণ্ডিয়ান আৰ্মি আৰু অপশ্যন ডিত আছে ইণ্ডিয়ান পুলিচ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 ইণ্ডিয়ান এয়াৰফ'ৰ্চ। মেডৱেট এপ লাঞ্চ কৰিছে। নেক্সট আছে who is the chairman of Energy Research Institute TERI সম্পূৰ্ণ ফুল ফৰ্মটো হ'ল দি এনাৰ্জি ৰিচাৰ্চ ইনষ্টিটিউট। ইয়াৰ চেয়াৰমেনটো হ'ল অপশ্যন নম্বৰ 1 অপশ্যন নম্বৰ ডি অজয় মাথুৰ হ'ল টেৰিৰ চেয়াৰমেন। নেক্সট আছে হোৱাট ইজ দ্য কেপিটেল অফ নাইজেৰিয়া? নাইজেৰিয়াৰ ৰাজধানীটো কি? নাইজেৰিয়াৰ দেশৰ ৰাজধানী হ'ল অপশ্যন নম্বৰ দিয়া আছে এত আবুজা, বিত আছে বাকু, চিত আছে বামাকু, ডিত আছে বেংকক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ আবুজা। নেক্সট আছে who is the Google CEO? গুগলৰ CEO কোন? ইয়াৰ অপশ্যন এত আছে সুন্দৰ পিচাই, বিত আছে লেৰী পেজ, চিত আছে ইন্দ্ৰা নয়ি আৰু ডিত আছে টিম কুক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ সুন্দৰ পিচাই। নেক্সট আছে which day is observed on October 9, 2018? 9 অক্টোবৰ 2018 কি দিৱস হিচাপে পালন কৰা হৈছিল? ইয়াত অপশ্যন একত আছে ৱৰ্ল্ড অজন ডে, বিত আছে ৱৰ্ল্ড ফাদাৰ ডে আৰু চিত আছে ৱৰ্ল্ড পোষ্ট ডে আৰু ডিত আছে ৱৰ্ল্ড ওক কিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ ৱৰ্ল্ড অজন ডে হিচাপে পালন কৰা হৈছিল 9 অক্টোবৰ 2018। নেক্সট আছে which country government signed agreement with Indian Railways recently? কোনটো দেশৰ চৰকাৰে চুক্তিত হস্তক্ষেপ কৰিছিল ভাৰত চৰকাৰৰ ইণ্ডিয়ান ৰেলৱেৰ লগত এই কেইদিনৰ ভিতৰত নিমিষতে? ইয়াতে অপশ্যন এত আছে ৰাছিয়ান গভৰ্ণমেণ্ট, বিত আছে পাকিস্তান গভৰ্ণমেণ্ট,
চিত আছে US ইউনাইটেড ষ্টেট গভৰ্ণমেণ্ট, UAE গভৰ্ণমেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, ৰাছিয়ান গভৰ্ণমেণ্ট, যোন ভাৰতৰ ৰেলৱেৰ লগত চুক্তি স্বাক্ষৰ কৰিছিল বৰ্তমানৰ কেইদিনৰ ভিতৰত। নেক্সট আছে when does Indian celebrate the Air Force Day? এয়াৰ ফ'ৰ্চ ডে ভাৰতে কেতিয়া পালন কৰে? ইয়াৰ অপশ্যন একত আছে 5th অক্টোবৰ, বিত আছে 6th অক্টোবৰ, চিত আছে 7 অক্টোবৰ আৰু ডিত আছে 8 অক্টোবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি 8 অক্টোবৰ। চ' ফ্ৰেণ্ড আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই অকণমান হ'লেও উপকৃত হৈছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। বাই।